তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি মই অন্য এটা ভিডিঅ'টো ল'বলৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পিছত এমাহৰ পিছত আপোনালোকৰ মাজলৈ আহি পৰিছোঁ। আৰু কেলৈ কি মই ভিডিঅ' দিব পৰা নাই, ডিছপ্লেত গৈছিলেগৈ মোবাইলটোৰ। তো চাই ল'ব ওপৰত এইটো ডিছপ্লেটো যোৱা ফটোটো দেখিলেই এনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব ডিছপ্লেটোৰ ফটোটো। তো দেই আৰু গাইজ বহুত ডাঙৰ খবৰ আহিছে, 100 ছাবস্ক্ৰাইবাৰ কৰি দিছে। বহুত 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 থেংক ইউ দেই। বহুত কিনো ক'বলৈ উপায় নাই আৰু 100 ছাবস্ক্ৰাইবাৰ মই ভাবাই নাছিলোঁ হ'ব বুলি, হৈ গ'ল। তো বহুত বহুত থেংক ইউ দেই গাইজ ছাবস্ক্ৰাইবাৰ কাৰণে। আৰু যদি এতিয়া নতুনকৈ আহিছে লাইক এণ্ড ছাবস্ক্ৰাইব মাৰি দিব দেই। কিনো ক'ম এতিয়া, মই চাইকেলখন চাই লওঁ দেই। এবাৰ চাইকেলখন চাওক এই কি হৈছেগৈ। তো চাওক চাইকেলৰ হাল এনেকুৱা দেই। আপুনি চাই লওক, এই হেণ্ডেলটো বেয়া হৈ আছিলে, গজাল মাৰি দিছোঁ। নতুনকৈ নতুনকৈ হেণ্ডেল ল'ব লাগিব দেই। এইফালে চিটটো গ'লেই, এইটোতো হুইলি মাৰি মাৰি। আৰু এইফালে এইবিলাক চেচ চাইকেল এবছৰে নগ'ল। এনেকুৱা হ'ব লাগে মানুহ, হয় নাই? এই ক হয় দে এবাৰ হুইলিয়ে চাত দে। আৰু গাইজ এইটো ভ্লগত বেলেগ ভ্লগত কৈছিলে এই হুইলিয়ে নামাৰো। আজি চাওক হুইলি চাওক এয়া। তাৰপৰা হুইলি মাৰে দেই, বেমাৰ যেতিয়া তেতিয়া নহয় নি বেমাৰ। ভাই চাওক, এপেডেল মাৰিব নোৱাৰিছিলে, উঠাবতো বাদেৰ কথা, মানে কি নাজানো। তো উঠাব নোৱাৰিছিলে ভালকৈ, এতিয়াতো চাওক চলাইয়ে যায় এমাহৰ পিছত। খাতাৰনাক হৈ গৈছে পোৱালি মানে। আৰু কেতিয়াবা ব্ৰেকিং মাৰিব আৰু তাৰপিছত কিনো ক'ব আৰু 90 ডিগ্ৰীহে উপায় থাকিব তাৰপিছত তাৰ। এয়া মুখখন এখন দেখিলে তো হুইলিকে চাওক। আৰু গাইজ ইয়াৰ ফ্ৰকটো বেকা হওঁতে মানে ই কৈছে যে মই হুইলি নামাৰো। আৰু চাওক ফ্ৰক চাওক না, বেকাতকৈ কি এইফালেদি আহিছে চাওক। ৰক চিধাকৈ থাকক, এনেকৈ আহিছে এনেকৈ গৈছে মানে ন এনেকৈ মাৰিছে মানে। ধৰি লওক এখন ৱাল ধৰি লৈছোঁ দেই। আৰু চাইকেলখন ইয়াৰ পৰা আনিছে আৰু মানে ইয়াৰ পৰা এনেকৈ আনিব আৰু ঢেংকৈ মাৰিব, এনেকুৱা কথা। মানে কুছ মতলব এনেকৈ চিধা কৰিলে ফ্ৰকটো পকাত মাৰি মাৰি আগচকাটো ঢুককৈ মাৰি দিয়ে আৰু গ'লগৈ আৰু তাৰপিছত চিধা। আৰু মোৰতো সেনেকুৱা হৈ আছে মানে, ৱেল্ডিং মাৰিছোঁ দেই। যিয়ে হওক নে কি, এইবাৰ চাই লওক ৱেল্ডিং মাৰিছোঁ আকৌ দেই। সেইটো দুবাৰ ৱেল্ডিং মাৰা হ'ল ইয়াত দেই। কিনো ক'ম আৰু পাত্তাই নাই। আৰু এইফালে পেডেল গ'ল চাইকেলৰ এমাহৰ পিছত। এইটো বানীহক মাৰি গৈছে পেডেলটো, মানে বানীহক মাৰিছোঁ আৰু যেতিয়া পৰিছোঁ ন, ইয়াত যেতিয়া ভৰিটো থাকিছে এদি ফালি গৈছে, এনেকৈ ফালি গৈছে পেডেল পাত। তাৰপিছত থাকিলে 2 ঘণ্টামান থাকিলে। তাত জয়ৰামপুৰলৈ গ'লোঁ আৰু আমাৰ জয়ৰামপুৰ বজাৰখনলৈ ফুটবল চাবলৈকে। তাত ফুটবল মেটচ হৈ আছিলে দেই। তো তাতে গৈছিলোঁগৈ, তাৰপিছত তাতে হলগি পৰিলে আৰু বাদ লগাব লৈছিল, নাই নালাগে পেলাই থৈ আহিলোঁ। তাৰপিছত এতিয়া এনেকুৱা হ'ল। তো এতিয়া মোৰ ষ্টান চাওক, আগত মোৰ ষ্টান নহয়, আগত ইয়াৰ ষ্টান চাওক দেই। হুইলি চাওক, তাৰপিছত মোৰ ষ্টান ফালি দিম নহয়, মাৰি দিম। নাই হুইলি আছা দে এতিয়া লং ভাই, ছাবস্ক্ৰাইবাৰ কাৰণে মাৰিব লাগিব লং। মাৰিবি। তো এতিয়া মই এচাত দিওঁ, খাই থাকিব। চাওক হুইলি দেই। হাই গাইজ, তো ডেষ্টবিন চাওক। নোৱাৰিছোঁগৈ, পাৰিছোঁ মানে ট্ৰাই কৰি আছোঁ। আৰু চাওক এইখিনিতে ডেষ্টবিন। তো গাইজ কেনেকুৱা লাগিলে ক'ব দেই হুইলিটো আৰু ডেষ্টবিন দেই, কমেণ্টত জনাব দেই। জনাব আৰু ভাগৰ লাগি গৈছে এতিয়া মোৰ ষ্টান। মানে মই এতিয়া মেনুৱেল এচাত দিম বুলি ভাবিছোঁ লং দেই। চাওঁ কিমান লং মাৰিব পাৰোঁ।
তো গাইছ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব মেনুৱেল চাট দেই তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ কালি লগ পাম আকৌ তো আজিলৈ বাই বাই টাটা নে কি নে ভিডিঅ'টো ইয়াতে বন্ধ কৰোঁ আৰু আজি এতিয়া ঘৰলৈ যাব লাগিব এতিয়া এনেই নহয় আৰু ঘৰত যাব লাগিব কাম চাম আছে আৰু এতিয়া 4টা বাজিছেগৈ তো আজি ভিডিঅ'টো বাই বাই টাটা কালি লগ পাম থেংক ইউ ছ' মাছ 100 ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু এতিয়া কৰি দিয়ক 500 ছাবস্ক্ৰাইবাৰ তো আজিলৈ বাই